নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া সম্পৰ্কে এক ব্যাখ্যা আগবঢ়ায় তেওঁ অকল মুখেৰে খিলঞ্জীয়া ক'লে খিলঞ্জীয়া হৈ নাযায় খিলঞ্জীয়া হ'বলৈ হ'লে খিলঞ্জীয়াৰ নিচিনা কাম কৰিব লাগিব বাল্য বিবাহ বন্ধ কৰিব লাগিব বহু বিবাহ বন্ধ কৰিব লাগিব ছোৱালীসকলক উচ্চ শিক্ষিত কৰিব লাগিব তেতিয়াহে নিজকে খিলঞ্জীয়া বুলি ক'ব পাৰিব পৰৱৰ্তী খবৰটো হৈছে মাদ্ৰাছা শিক্ষাক লৈ এক ডাঙৰ ৰায়দান এলাহাবাদ উচ্চ ন্যায়ালয়ৰ উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন 2024 অসাংবিধানিক বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ে সিদ্ধান্ত লৈছে মাদ্ৰাছাত পঢ়া শিশুক চৰকাৰী বিদ্যালয়লৈ পঠিয়াব লাগে এই সিদ্ধান্তই 26 লাখ শিশু আৰু 10,000 শিক্ষকক প্ৰভাৱিত কৰিব সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদে ভাৰতৰ প্ৰতিজন বুদ্ধিজীৱীকে নিজাকৈ শিক্ষানুষ্ঠান চলোৱাৰ অধিকাৰ প্ৰদান কৰিছে এনে পৰিপ্ৰেক্ষিতত আদালতে মাদ্ৰাছা আইনখন সংবিধানৰ বিৰোধী বুলি কিয় কৈছিল হেয়া বুজিবলৈ অলপ টান জৰীপ আৰু এছআইটিৰ জৰিয়তে চৰকাৰে 30 ধাৰাত চলি থকা সেই মাদ্ৰাছাসমূহ বন্ধ কৰি দিব বিচাৰিছে আৰু চৰকাৰৰ পৰা ধন লোৱা নাই কোন মাদ্ৰাছা আধুনিকীকৰণ আঁচনি এই সিদ্ধান্তৰ নামত বন্ধ নহ'ব পাৰে সমীক্ষা আৰম্ভ হোৱাৰ সময়ত মই ইয়াক মিনি এনআৰসি বুলি কৈছিলোঁ তেতিয়া বহু প্ৰবীণ মুছলমান সংগঠনে মোক ঠাট্টা কৰিছিল আৰু সমীক্ষাটোক সমৰ্থন কৰিছিল এই মাদ্ৰাছাবোৰে মুছলমানৰ জামাত এই মাদ্ৰাছাবোৰৰ পৰাই আমাৰ বয়োজ্যেষ্ঠসকলে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে জেহাদৰ ফটোৱা দিছিল এই মাদ্ৰাছাবোৰৰ পৰাই আমাৰ বহু প্ৰজন্মই ইছলাম শিকিছে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ হিমাচল প্ৰদেশৰ মন্ডি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বলিউড কুইন কংকনা ৰাণাৱত বিজেপি পঞ্চমখন তালিকাত নাম আহিছে এগৰাকী অভিনেত্ৰীৰ পৰৱৰ্তী খবৰটো হৈছে আন্তৰ্জাতিক মস্কোৰ এক কনচাৰ্ট হলত আইএছৰ আক্ৰমণৰ ফলত 115 জনৰো অধিক লোক নিহত হৈছে বুলি জানিব পৰা গৈছে 4 উগ্ৰপন্থীসহ 11 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰটো হৈছে এজন যদি জাতীয় নায়ক আনজন জাতীয় পৰিষদৰ সভাপতি নিৰ্বাচন জমি উঠিছে দুই প্ৰাক্তন আছু নেতা লুৰিণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ মাজত কোনে শেষ হাঁহি মাৰিব সেয়া সকলোৰে মুখে মুখে পৰৱৰ্তী খবৰটো হৈছে অসম জাতীয় পৰিষদত পুনৰ যোগদান কৰে চিত্তৰঞ্জন বসুমতাৰী তেওঁ 2022 চনত পদত্যাগ কৰিছিল চিত্তৰঞ্জন বসুমতাৰী মাজুলী বিধানসভাৰ পৰা উপ নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰিছিল পৰৱৰ্তী খবৰটো হৈছে অগপলৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই তেওঁ অগপ এতিয়া আঞ্চলিক দল হৈ থকা নাই অগপ দলৰ প্ৰাৰ্থী নিৰ্বাচন অতুল বৰা আৰু কেশৱ মহন্তই কৰিব নোৱাৰে প্ৰাৰ্থী নিৰ্বাচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত এই মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই পৰৱৰ্তী খবৰটো হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত কোনো শক্তি ৰোধ কৰিব নোৱাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই পৰৱৰ্তী খবৰটো হৈছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰি কয় যে সৰ্বানন্দ সোণোৱালক ভোট দি কোনো লাভ নাই যিজনে নিজৰ মুখ্যমন্ত্ৰীৰ চকী ৰক্ষা কৰিব নোৱাৰে তেওঁক ভোট দি কি লাভ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যসভাৰ নিৰ্বাচনত ক্ৰছ ভোটিং কৰা হিমাচল প্ৰদেশৰ 6 বিধায়ক আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে এই যোগদান কাৰ্যসূচী দিল্লীত অনুষ্ঠিত হয়